Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা জিটিপিজিটি টেট যিসকলে আকৌ দিম বুলি ভাবিছে এবাৰ তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ আৰু ভাল খবৰ আছে যেটো আপোনালোকে এতিয়ালৈকে পোৱা নাছিলে বহুতেই পোৱা নাই এই ভিডিওটোৰ জৰিয়তে মই দিব লৈছো আপোনালোকে চাব এখন লেটাৰ যিখন অফিচিয়েল লেটাৰ কিন্তু নোটিস নহয় লেটাৰ গটিকে এখন লেটাৰখন সার্কুলেট কৰা নহয় যদিওবা আমি পাইছো আৰু পোৱাৰ পিছত মই আপোনালোকক দেখাবলৈ লৈছো সেই লেটাৰখন যিখনত এটা ডাঙৰ খবৰ বহুত ভাল খবৰ আপোনালোকৰ কাৰণে আছে যিটো কথা শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল আগতে লেটাৰখন এইখন আপোনালোকে হয়তো পঢ়িব নোৱাৰিব মই পঢ়ি দিম যিকেটা ইম্পৰ্টেন্ট পইণ্ট আছে এই লেটাৰখনত কি লিখা আছে বা কিয় বিশেষ মই এটা ডাঙৰ খবৰ বুলি কৈছো এইখন লেটাৰ আপোনালোকে চাব এইখন লিখিছে ডিএসসি ফালৰ পৰা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা যিবিলাক ডিস্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুল আছে তেওঁলোকলে লিখা হৈছিল 6 শিডিউল এৰিয়া যিবিলাক ডিস্ট্ৰিক্ট আছে সেইবোৰ বাদ দি পেলাই বাকি গুটেখিনিলৈকে লিখা হৈছে আৰু কি লিখা হৈছে যে ডিএসসি হায়াৰ অথৰিটি পৰা অৰ্থাৎ মিনিষ্টাৰ ফালৰ পৰা হয়তো তেওঁলোকক অৰ্ডাৰ দিয়া হৈছে যে গোটেই অসমত ডিস্ট্ৰিক্ট বিলাকত যিমানবোৰ ভ্যাকেন্সি আছে জিটি আৰু পিজিটি আৰু জিটি আৰু পিজিটি বুলি কওঁতে লিখিও দিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স ম্যাথমেটিক্স হিন্দী আৰু সংস্কৃত আৰু পিজিটি গোটেই সাবজেক্ট ভাইজ যিমান আছে কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট খালি আছে তাৰ এটা বিৱৰণ লাগে বুলি স্কুল ইন্সপেক্টৰ যিসকল আছে তেওঁলোকলে ডিএসসি ফালৰ পৰা লিখিছে এতিয়া যেহেতু যিখিনি নতুনকৈ পিজিটি আৰু জিটিত পাইছিলে তেওঁলোকৰ ডিস্ট্ৰিক্টত জয়নিং হৈ গল যদি কোনোবাই জয়েন নকৰিলে এতিয়াও তেওঁলোকক নতুনকৈ লোৱা নহব হেহে বৰ্তমান সময়ত গোটেই সিনাৰিওটো ক্লিয়াৰ হৈ আছে যে কোনে জয়েন কৰিলে আৰু কোনে নকৰিলে যিখিনি পোষ্টত জয়েন নকৰিলে সেই জয়েন নকৰা পোষ্টখিনিও খালি থাকি গল তো সেইখিনি ভ্যাকেন্সি আকৌ ওলাই গল গম পালে লগতে ইয়াতে আৰু এটা কথা মেনশন কৰিছে যে 31 মাৰ্চ 2026 চনৰলৈকে যিমানখিনি পোষ্ট ভ্যাকেন্ট হ'ব গোটেইখিনি ডাটা বিচাৰিছে মানে কেৱল এতিয়ালৈকে যিমান খালি আছে হেতুৱে নহয় 2026 চনৰ 31 মাৰ্চলৈকে কোনোবা ৰিটায়াৰ হ'ব লগা এইখিনি সময় যদি আছে হেবোৰ পোষ্টটো খালি হ'ব জানুৱাৰী নেক্সট মান্থত ফেব্ৰুৱাৰী মান্থত নেকে খালি হ'ব ন গোটেইখিনিৰ লিষ্ট এখন বিচাৰিছে প্ৰতিখন ডিস্ট্ৰিক্টৰ স্কুল ইন্সপেক্টৰৰ পৰা বিচাৰিছে ডিএসসি আৰু সেইবিলাক এড্ৰেছ কৰি লেটাৰ এখন লিখিছে আৰু আটাইতকৈ ডাঙৰ কথা যেটো লিখা হৈছে ইয়াতে হেতু কথা লিখিছে যে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনক কোৱা হৈছে এই ডাটাখিনি দিবৰ কাৰণে কাৰণ শেষৰলৈকে এইটো বছৰ শেষৰলৈকে এডভাৰটাইজমেন্ট পাবলিশ কৰিবলৈ কৈছে চৰকাৰৰ ফালৰ পৰা জিটি আৰু পিজিটি তাৰ মানে আপোনালোকে এই ডিসেম্বৰ মাহৰ ভিতৰতে জিটি পিজিটি এডভাৰটাইজমেন্ট পাব আৰু এটা কথা লিখা আছে এই যে ডাটাবোৰ বিচাৰিছে যে কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট ভ্যাকেন্ট টিচাৰ খালি আছে ম্যাথ সংস্কৃত হিন্দী গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰ্টছ আৰু পিজিটি এইবোৰ যে লিষ্ট বিচাৰিছে ক'ত কিমান খালি আছে তাৰে যেটো সাবমিট কৰা ডেট স্কুল ইন্সপেক্টৰক ডিএসসি লৈকে সাবমিট কৰা যেটো সময়সীমা দিছে হেতু 20 তাৰিখলৈকে দিছে ডিসেম্বৰ মাহ 2025 চনৰ মানে আজি হৈছে আপোনাৰ 10 তাৰিখ 20 তাৰিখৰ ভিতৰত দিবলৈ কৈছে জমা তাৰ মানে 20 তাৰিখৰ ভিতৰত গুটেখিনি জমা পালে তাৰপিছত স্ক্ৰুটিনি কৰি কোড কিমান পোষ্ট খালি আছে কৰি পেলাই এডভাৰটাইজমেন্ট পাবলিশ কৰিব পাৰিব আপোনালোকে ডিসেম্বৰ মাহৰ শেষৰ ভিতৰতেই টেটৰ জিটিপিজিটিৰ এডভাৰটাইজমেন্টটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আসাম পুলিচৰ ওলাই গল এটা টেটৰ ওলাব তাৰপিছত আৰু সেই মৰ্মে ইলেকশনৰ সময় আগতেই এপ্লাইটো আৰম্ভ হৈ যাব আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত এপ্লাই আৰম্ভ হৈ যাব আৰু তাৰ পিছত এপ্লাই হোৱাৰ পিছত আপোনালোকে ইলেকশন পাৰ হৈ যোৱাৰ পিছত মই আগতে যেনে ধৰণে কৈছিলো যে সেপ্টেম্বৰ অক্টোবৰ আগষ্ট এনেকুৱা মাহ হয়তো পাবগে তেতিয়ালৈকে পৰীক্ষা হোৱাৰ চান্স আছে আৰু তেনেকুৱাই যদি হয় তেতিয়াহলে আপোনালোকৰ হাতত সময় এতিয়াও আপোনালোকৰ 8 পৰা 10 মাহ সময় আছে আপোনালোকে প্ৰিপাৰেচনৰ কাৰণে দেৰি নকৰিব কৰা ষ্টাৰ্ট কৰি দিয়ক আমি ক্লাছ ষ্টাৰ্ট কৰিছো পেডাগজিৰ দুটা ক্লাছ বা তিনটা ক্লাছ আমি ডেমো ক্লাছ ইউটিউবত আপলোড কৰিম আমাৰ কোৰ্স যেটো আছে পেইড কোৰ্স কেটো আপোনালোকে দেখিছে এনেকুৱা ইনফৰমেশন বিলাকৰ কাৰণে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব পাৰে যিবিলাক ইনফৰমেশন আগতীয়াকৈ আপোনালোকে পাই যাব আমাৰ কোৰ্সত আমি পঢ়া ষ্টাৰ্ট দিছো ক্লাছ ষ্টাৰ্ট হৈছে জিটিপিজিটিৰ কাৰণে কমপ্লিট বেচ যত আমি আসাম পাৰ্ট যেটো আছে আসাম ইটস পিপল হেতু পাৰ্ট পঢ়াম ইংলিশ পঢ়াম ম্যাথছ পঢ়াম দেন জিএস আৰু সিডিপি বহুত ভালদৰে পঢ়োৱা হ'ব কাৰণ সিডিপিত আটাইতকৈ বেছি নম্বৰ আহে আৰু যোৱাবাৰ পেপাৰখন যদি চাও আমি সিডিপিত দেখিম তেতিয়া হলে কেনে ধৰে এপ্লাইড সিডিপি পাৰ্টটো বেছি আহিছিলে থিওৰিতকে গতিকে সেই ষ্ট্ৰেটেজি মতে আমি এবাৰ পঢ়াম যাতে আপোনালোকে যদি যোৱাবাৰ কিবাকে পোৱা নাছিলে আৰু এবাৰ যদি প্ৰথম ফ্ৰেছাৰো হয় প্ৰথমবাৰ দিব লৈছে যাতে এটা পোষ্ট আপোনাৰ নামত সিকিউৰ হৈ থাকক যিমানখিনি ষ্টুডেন্ট আমাৰ তালৈকে আহিব আমাৰ এইটো কোৰ্সত আমি প্ৰতিজনকৈ সিলেকশন দিয়াবলৈ চেষ্টা কৰিম পাৰ্সোনালি গাইড কৰি পেলাই মেন্টৰশিপ কৰি পেলাই সকলোখিনি যি লাগে ৰেটৰ কাৰণে জবাৰ হৈ গৈছে আমি জানো পেপাৰ কেনেকুৱা আছে সেই হিচাপত ফুললি প্ৰভাইড কৰা হ'ব আপোনালোকক কিবা থাকিলে মোৰ নাম্বাৰ আপোনালোকৰ এই তলত দিয়া আছে আপোনালোকে ফোন কৰি পেলাই বা মেছেজ কৰি মোক কৰিব পাৰে আৰু কোৰ্সটো কেনেকৈ আপোনালোকে এনৰোল কৰিব ইয়াতে এইটো প্ৰিষ্টাডি এপ দেখিছে এইটো ইনষ্টল কৰিব দেন পিজিটি এইটো পোষ্টাৰখন থকা আপোনালোকে কোৰ্সটো বিচাৰিব তাত ক্লিক কৰিব দেন বাই নাও অপচন দিছে তাত ক্লিক কৰি পেলাই আপোনালোকে কোৰ্সটো পাৰচেজ কৰিলে ক্লাছখিনি চাব পাৰিব সো আজিলৈ এইটো ক্লাছত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ